সাবধান হওক ৰাজ্যবাসী ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ 26খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে কালি বতৰ বিজ্ঞান কেন্দ্ৰই যি এলাৰ্ট জাৰি কৰিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত নিখাৰ ভাগত প্ৰচণ্ড ধুমুহা বৰষুণ প্ৰচণ্ড ধুমুহা বৰষুণে নিখাৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়ক্ষতি সাধন কৰিছে প্ৰকাণ্ড গছ উপালি পৰিছে যাৰ বাবে এতিয়া বিদ্যুৎ সংযোগ এই পৰ্যন্ত ব্যাহত হৈ আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰু তাৰ পিছতে আজিৰ দিনটোত পুনৰ ৰাজ্যৰ 26খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছিল আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজি এলাৰ্ট জাৰি কৰিছিল এলাৰ্ট জাৰি কৰাৰ পিছতে নিখাৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি নিখা গুৱাহাটী মহানগৰীত নিখাৰ ভাগত বৰষুণ আৰু শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিলৈ দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণ আৰু শিলাবৃষ্টি নিখাৰ ভাগত অহা ধুমুহা বৰষুণৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্যাপক ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে এই পৰ্যন্ত যথেষ্ট ক্ষতি সাধন হৈছে জনতাৰ ধুমুহা বৰষুণত উভালি পৰিছে প্ৰকাণ্ড গছ যাৰ বাবে এই পৰ্যন্ত ভিন্ন প্ৰান্তত যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে সমান্তৰালভাৱে কেইবাটাও পৰিয়ালৰ ঘৰৰ টিন পাত উৰুৱাই নিছে ধুমুহা বৰষুণে আৰু ধুমুহা বৰষুণৰ সমান্তৰালভাৱে নিখাৰ ভাগত ৰাজ্যৰ প্ৰান্তে দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টি গতিকে সাৱধান হওক আৰু তাৰ পিছতে আজি দিনটোৰ বাবে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আজিও ৰাজ্যৰ 26খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গতিকে অপ্ৰয়োজনত আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব ইয়াত দৃশ্যাংগ দেখুৱাইছোঁ এয়া হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত দৃশ্য উজনিৰ পৰা নামনিলৈ কালি নিখাৰ ভাগতো ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে এনেদৰে এতিয়া গছ গছনি উভালি পৰিছে ভাঙি পৰিছে ঘৰৰ টিনপাত উৰুৱাই নিছে ধুমুহা বৰষুণে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে এতিয়া বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলতো যদি ধুমুহা বৰষুণে এনেদৰে ক্ষতি সাধন কৰিছে আপুনিও কমেণ্ট বক্সত আপোনাৰ ঠাইৰ নাম লিখিব পাৰে আমি আপোনালোকৰ কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম আৰু ইয়াত দৃশ্যাংগ দেখুৱাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে এতিয়া ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণত উভালি পৰিল প্ৰকাণ্ড গছ যাৰ বাবে পৰ্যন্ত এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে কাৰণ ধুমুহা বৰষুণত বিদ্যুতৰ খুঁটা উভালি পৰিছে গছ গছনি উভালি পৰিছে কেইবাটাও পৰিয়ালৰ ঘৰৰ বিস্তৰ ক্ষতি সাধন হৈছে ঘৰৰ ওপৰতে এতিয়া গছ গছনি উভালি পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত গছ গছনি উভালি পৰিছে সমান্তৰালভাৱে এনেদৰে এতিয়া ঘৰৰ টিন পাতো উৰুৱাই নিছে ধুমুহা বৰষুণে আৰু নিখাৰ ভাগত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে নিখাৰ ভাগত যি ধুমুহা আহিছিল বৰষুণ আহিছিল শিলাবৃষ্টি আহিছিল তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছে কেইবাটাও ঘৰৰ টিন পাত উৰুৱাই নিছে ধুমুহা বৰষুণে সমান্তৰালভাৱে বিদ্যুতৰ খুঁটা উভালি পৰিছে গছ গছনি উভালি পৰিছে যাৰ বাবে বিদ্যুৎ সংযোগ এই পৰ্যন্ত ব্যাহত হৈ আছে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে গতিকে আপোনাৰ অঞ্চলতো যদি এনেদৰে ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে আপুনি কমেণ্ট বক্সত আপোনাৰ ঠাইৰ নাম উল্লেখ কৰিব পাৰে কিন্তু দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগত ধুমুহা বৰষুণ যি অহা দেখিবলৈ পোৱা গৈছিল তাৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ এতিয়া বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণত কেইবাটাও ঘৰৰ টিনপাত উৰুৱাই নিছে প্ৰকাণ্ড গছ উভালি পৰিছে বিদ্যুতৰ খুঁটা উভালি পৰিছে যাৰ বাবে এই পৰ্যন্ত এতিয়া যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে আৰু নিখাৰ ভাগত ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে এতিয়া প্ৰকৃতিয়ে তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে